পৰা যদি পৰি যায় আপোনালোকে ডাইৰেক্ট মৰিব চাওকচোন পুৰা আমি যাই আছোঁ পুৰা খানা শ্বিলঙত তামোল চামোল খাই ল'লোঁ আমাৰ গুলু আছে মইনা মানে 7-8 বাৰ মানে শ্বিলং আহিছিল আৰু এটি জেগাত যে প্ৰথম অনুভৱটো কেনেকুৱা শ্বিলঙত আহি বঢ়িয়া আপোনালোকক সকলোকে প্ৰথমে মই নমস্কাৰ জনালোঁ আজি মোৰ চেনেলৰ প্ৰথমটো লং ব্লগ ভিডিঅ' দিবলৈ ওলাইছোঁ মই যিহেতু আপোনালোকক মিনি ব্লগবিলাকে দি থাকোঁ আৰু আজি যাবলৈ ওলাইছোঁ শ্বিলং আৰু শ্বিলং ট্ৰিপৰ আপোনালোকক সম্পূৰ্ণ ভিডিঅ'টো দেখাব চেষ্টা কৰিম আৰু আপোনালোকে শেষলৈ চাই থাকিব আৰু ফাইনেলি পূৰা ৰেডি হৈ গ'লোঁ আৰু এইফালে গাড়ী আছে আমাৰ আৰু ফাইনেলি কোনে কোনে যায় আপোনালোকে গম পাব আৰু শ্বিলঙলৈ যাত্ৰা কৰিবলৈ ফাইনেলি গাড়ীত বহি গ'লোঁ পিছে আমি সকলোৱে নাযাওঁ ৰ'ব আমাৰ লগত আছে আজি এটা ডাঙৰ টীম এইফালে মেঘালয়ৰ পৰা তেল ডিপুৰ পৰা তেলটো ভৰাই ল'লোঁ ইয়াত দামটো অলপ কম আৰু এইপিনে চাই লওক পূৰা জৰাবাটৰ ৰাস্তা আৰু সেনেকুৱাকৈ পূৰা টোল গেটো পাই গ'লোঁ ইয়াত মানে অলপ পইচা দিব লাগে আৰু এইপিনে পাই গ'লোঁ আমি বৰা পানী আৰু চাওকচোন এটা ধুনীয়া ভিউ বৰা পানীৰ লেকৰ এটা মোৰ পিছফালে এটা ধুনীয়া ভিউ এইফালে আমাৰ কুলমামাৰ পৰিয়ালটো আছে আমি কুলমামাৰ গাড়ীত যাই আছোঁ আৰু এইপিনে আছে আমাৰ খুৰীমাহঁতৰ মাকহঁতৰ পৰিয়ালটো মানে আমাৰ মামাহঁতৰ এইফালে আমি গোটেইবিলাকে আমাৰ টীমটোৰ পৰা চাহ তাহ খাই ল'লোঁ কণিচনি এইফালে ভাইটিও আছে মামাৰ ল'ৰাও আছে আৰু চাহ তাহ ধুনীয়াকৈ ব্ৰেকফাষ্ট কৰি ল'লোঁ ৰাতিপুৱা আৰু এইপিনে আমাৰ যাত্ৰা আৰম্ভ কৰি দিলোঁ আৰু আহি পালোঁ শ্বিলঙৰ ভিতৰত এইপিনে চাওকচোন পূৰা ডাঙৰ ডাঙৰ প্লাম আছে পূৰা শ্বিলঙৰ প্লাম খাই ল'লোঁ আৰু ফাইনেলি আহি পালোঁ আমি লাইটলুম আৰু মোৰ ফালে চাওকচোন পূৰা মেঘালয় শ্বিলঙৰ লাইটলুম এনেকুৱা পূৰা নিয়ৰ চাওক আমি যাই আছোঁ পূৰা খানা খাব আৰু খানা ক'ত খাম আপোনালোকে দেখা পাব পূৰা আৰু এইফালে এখন পাৰ্ক আহি পালোঁ চিপৰ পাৰ্ক বুলি কোৱা হয় আৰু আমি ইয়াত মানে খানা খাম আৰু ঘৰৰ পৰাই ৰান্ধি অনা হৈছে আৰু এইফালে আমাৰ গোটেই টীমটো আছে আৰু পূৰা ফাল্টু কৰি আছোঁ এইফালে আমাৰ ভাত খোৱাত লাগি গ'লোঁ মাছ মাংস গোটেইবিলাক পনীৰ গোটেইবিলাক আছে আমি ভাত চাত খাই এইফালে আমি যিহেতু খাটি অসমীয়া এইফালে শ্বিলঙীয়া তামোলৰ পূৰা টেষ্ট কৰি চালোঁ পূৰা খাই ভাল লাগি গ'ল কেনে লাগছে আহি ঠাইটোৰ নাম কৈ দিয়া একবাৰ গাইছ তাইটোৰ নামে পাহৰি গ'ল মানে আহিছিলোঁ মেঘালয়ত লাইটলুমত আৰু তাইটোৰ নামে পাহৰি গ'ল কি হ'ব আৰু পূৰা আমি খানা চানা খাই অলপ ফুৰি আছোঁ গাইছ এইফালে মোৰ লগত আছে আমাৰ বাবু আৰু বাবুই মানে 7-8 বাৰ মানে শ্বিলং আহিছিল আৰু এটি জেগাত যে প্ৰথম আহিছিল আগতে হৈছিল সিমান আৰু মই গৈ আছোঁ পূৰা একদম আপত কেনে এক্সপিৰিয়েঞ্চ একদম বঢ়িয়া ভাল আৰু ইয়াত আমাক মাজে মাজে পূৰা মেঘে আৱৰি ধৰে পূৰা কুঁৱলীয়ে আৰু ইমানে বেছি ভাল লাগি আছে আপোনালোকক আৰু সঁচাকৈ ক'ব গ'লে লাইটলুমৰ পৰিৱেশটো বহুতেই বেছি ধুনীয়া পূৰা মন চন আহি ভাল লাগি যায় আৰু আপোনালোকে কোনে কোনে আহি পাইছে ইয়াত এটা কমেণ্ট কৰি জনাবচোন শ্বিলঙত তামোল চামোল খাই ল'লোঁ আৰু এইফালে আমাৰ খুৰীমাৰ অনুভৱটো কৈ দিয়া কেনেকুৱা বহুতে ভাল লাগিছে আমাৰ গুলু আছে মইনা আমিৰ অনুভৱটো কেনেকুৱা শ্বিলঙত আহি বঢ়িয়া আৰু এইফালে আমাৰ ভাইটি মামা আছে মানে টিম মেম্বাৰৰ মেইন মানুহ এইফালে মামাই পূৰা কথাত ব্যস্ত হৈ আছে আৰু এইফালে আমাৰ পূৰা টিম মেম্বাৰৰ মানুহবিলাক আছে গোটেইবিলাক মামা মামী আৰু এইফালে আণ্টি আছে আণ্টি কেনেকুৱা লাগিছে আহি এইটো ভাল লাগিছে কেনেকুৱা বহুত ভাল আৰু এইফালে পূৰা ভাত চাত খাই পূৰা টোপনিত ব্যস্ত ভিডিঅ'ত উঠাব মানা কৰি আছে তথাপিও দি দিলোঁ গুণবিলাক ইমানে চাফা এনেকৈ বাগত দিব পাৰি পূৰা বাগত দি দিলোঁ এইফালে যিমান আছে বহি আৰু শেষত চাওক পূৰা মেঘেৰে আৱৰি ধৰিছে আমি পূৰা ভাত পানী খাই ফটো চটো ধুনীয়াকৈ উঠি যাবলৈ ওলাইছোঁ ঘৰ আৰু আপোনালোকে এই ভিডিঅ'টো চাই যদি ভাল পাইছে এটা লাইক কমেণ্ট শ্বেয়াৰ কৰি দিব আৰু প্ৰথমবাৰ লং ভিডিঅ' বনাইছোঁ আৰু কিবা যদি ভুল ভ্ৰান্তি হৈছে ক্ষমা কৰি দিব আৰু শেষত আমি ধুনীয়াকৈ হোটেল এখনৰ পূৰা চাহ তাহ খাই ল'লোঁ আৰু আজিৰ ভিডিঅ'টো ইমানেই আছিল নেক্সট এটা ভিডিঅ'ত লগ পাম আপোনাক ব্লগৰ সৈতে লগ পাম বাই বাই